আৰু এইফালে আছে ঘূৰণীয়া চকৰি আৰু এইফালে আমি উঠিব লৈছোঁ। हाय राम, किसी की नजर ना लगे। और ये उधर मम्मी पेड़ काट रहे हैं। गछ काटी আছে, কলগছ কাটি আছে আৰু এইফালে মই। হাই, তো কেনেকুৱা আপোনালোকে? আশা কৰোঁ চবেই ভাল আছে। চ' আজি হয় দেৱালী। তো মোৰ ফালৰ পৰা আপোনালোকক সকলোকে দেৱালীৰ শুভেচ্ছা থাকিল। আৰু আমি জাষ্ট আহি পাইছোঁহি চাৰিআলিৰ পৰা। মই বিশ্বনাথ চাৰিআলি হয় যিহেতু চবেই জানে। চ' তাৰ পৰা আহিছোঁ, বজাৰ কৰি শ্বপিং কৰি আহিছোঁ। তাতে আমি বম কিনিলোঁ, মাটি চাকি কিনিলোঁ। চ' সেইবোৰ তেল কিনি আহিলোঁহি। বাকী মই তাত ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ অলপ প্ৰব্লেম আছে, সেইটো কাৰণে নবনালোঁ চাৰিআলিত। চ' এতিয়া ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ, তো সেইটো কাৰণে ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। बाकी আৰু সেয়া আমাৰ आयता दुजनी है ना, ये हमारी बड़ी दादी है, वो हमारी छोटी दादी है, मतलब ये मेरी दादू की भैया की बीवी है और वो मेरी दादू की बीवी है, जो कि अभी दोनों का भी हस्बैंड नहीं है अभी, ठीक है, दोनों का भी हस्बैंड नहीं है। तो हम लोग अभी स्टार्ट कर रहे हैं, कुछ भी स्टार्ट नहीं कर रहे, क्या बोल रही हूँ मैं यार। तो अभी हम कॉलगस काटेंगे, ठीक है, कॉलगस को क्या बोलते हैं, केले का पेड़ काटेंगे, क्योंकि आज है दिवाली। तो हम आज मनाएंगे घर पे बहुत अच्छी तरह से दिवाली, तो देखना। और हाँ, एक चीज़ दिखाना चाहूँगी आप लोग, ये देखो हमारे घर में इतने अच्छे अच्छे फ्लावर्स खिले हैं, इमान धुनिया फूल होइसे न, माने कपो फूलर ने, जो हमारे असम के कपो फूल है उसकी तरह हो गए हैं, बहुत प्यारे से। और मेरे, आप कौन हो बताओ? क्या हंस रहे हो, क्यों हंस रहे हो? हाँ, क्या है? हम है। और तुम कौन है? तुम कौन है? हम है, बोल लो। हम है माताजी है। माताजी है घर का मुखिया। माताजी है हम माताजी है घर का मुखिया, बोल लो। और के मुखिया ने मुखिया जो भी हो, घर का मुखिया है हम। दादी है दादी। हाँ, दादी है दादी। दादी, हाँ जी, ठीक बोला, दादी है। ठीक ठीक ठीक। तो ये है हमारी मम्मी जी, यानी कि मोर माँ। तो কলগছ কাটিবলৈ গৈ আছে, সেইফালে মোক আগফালে ৰাস্তাৰ ফালে ধৰিবলৈ কৈ আছে, তো মই গৈ আছোঁ। আৰু এইফালে মই মানুহজনী কলগছ কাটি আছে, ধৰিম এতিয়া। सो ये है, देखो हमारे केले के पेड़, उस तरफ केले अभी लगा है, क्या केला है उसका नाम पता नहीं। मैं तो अमृतसर कल ना की है ना, कल तो आठिया कल को हिंदी में क्या बोलते हमको पता नहीं, लेकिन आठिया कल है, এইটো আঠিয়া কল হয়। আৰু সেইটো আমাৰ বেলিটো ডুবিব লৈছে আৰু সোমাইছে, আৰু লাহে লাহেকৈ धीरे धीरे नीचे उतर रहा है। उधर देखो हमारे मम्मी को क्या करे हो मम्मी, इधर है मम्मी जी, ये देखो हमारे मम्मी कैसे पेड़ काटेंगे अभी, कैसे पेड़ काटेंगे मम्मी। हाय राम, किसी की नजर ना लगे। और ये उधर मम्मी पेड़ काट रहे हैं, गछ काटी আছে, কলগছ কাটি আছে আৰু এইফালে মই আগফালে ৰখি আছোঁ। আমাৰ মুনমুনু, আমাৰ মুনমুনু राम, আমার মুনমুনু চাইছে, আমার মুনমুনু হয় দেই এইটো। सो गाइस, अभी हमने केले के पेड़ काट लिए हैं, আমি কাটি লৈছোঁ এয়া গছ। আৰু দু পেड़ है, এইটো এটা আৰু সেইটো এটা, দুটা আছে। চ' যেনে তেনে মায়ে গছক কাটিলে, তাৰপিছত মই বাৰীৰ ফালৰ পৰা দাঙি আনিছোঁ, যেনে তেনে কষ্ট মষ্ট কৰি যিমান পাৰি। আৰু বাকী একো নকৰোঁ, গাত নাখান্দো দেই ইয়াত, অকল আমি ইয়াত বান্ধি দিম ন, একো প্ৰব্লেম নহ'ব। অলপ চাফা কৰিব লাগিব, তাৰপিছত অকণমান বান্ধি দিম, তাৰপিছত আৰু ৰেডি। আৰু তাৰপিছত খুটা চাকি জ্বলাবলৈ হেৰি বনাব লাগিব, লাখুটি বনাম আমি এতিয়া, চাই থাকক। আৰু
গাইজ আমাৰ গোটেইখিনি কাম হৈ গ'ল কলগছত এই খুঁটি লগালোঁ পিছে সেই দেউতাই নতুন চাকি আনিছিলে বোলে পানী তোলে জ্বলে বোলে অ' বাহ এয়া দেউতাই আনিছে পানী জ্বলে মানে মোবাইলে যে পানী দি চাকি জ্বলে বুলি এয়া এটা চাকি আছে ৰ'ব দেই মই দেখুৱাই আছোঁ আপোনালোকক ঐ চাওক নতুন ডিজাইনৰ চাকি এইটো গাইজ আমি ৰেডি হৈ গৈছোঁ মই এইটো আউটফিট পিন্ধিছোঁ আৰু আজি যিহেতু দেৱালী সেইকাৰণে এইটো আউটফিট পিন্ধিছোঁ চ' গাইজ আজি হয় দেৱালী সেইকাৰণে মই এইটো আউটফিট পিন্ধিছোঁ দেন এয়া চাকি জ্বলালোঁ দেই এইটো মই যে দেখাইছোঁ অলপ আগত সেইটো চাকি হয় পানী দি জ্বলাটো আৰু এইফালে আমাৰ ভাইটি বম চম লৈ পিনে মানে ৰেডি আৰু ফুটাবলৈ কাৰণে তাৰপিছত এইটো আমাৰ ভাইটি লগৰ দে সেইফালে পেলাবি এইফালে নেপেলাবি মোকতো বহুত ভয় লাগে অ' বম চম দেখিছে নে কেনেকুৱা বম ফুটাইছে বা মোকতো ভয় লাগে 1 নম্বৰ ভয় লাগে মোক বম ফুটাবলৈ সঁচা ক'বলৈ গ'লে মোক বহুত ভয় লাগে বম চম ফুটাবলৈ কাৰোবাৰ কিবা এটা হৈ যাব মোক নুফুটাও মই লাগিলে আমি এতিয়া চাকি জ্বলাবলৈ আহিছোঁ কালি মাৰ ওচৰলৈ মা আৰু মই চাকি জ্বলাম ৰাতিপুৱাৰ পৰাই কালি মাৰ মূৰ্তি ইয়াত হেনো বলি বিধান কৰিব বোলে সিহঁতৰ নিয়ম The next day. Hi guys, আজি হয় ছেকেণ্ড দিন দেৱালীৰ তো আজি আমি যাবলৈ লৈছোঁ মেলালৈ কি চাইছোঁ মেলালৈ যাবলৈ লাইছোঁ আজি আমাৰ পৰিয়ালৰ সদস্য ঢেৰ আছে মানে আমাৰ বৰমা দুজনী বৰমা হয় তাৰপিছত এইফালে দেউতাহঁতে বহি আছে আৰু এইফালে আমি ওলাইছোঁহি মেলা চাবলৈ অ'কে আমি তাত গৈ লগ পাম ঠিক আছে বাই আমি উঠিছোঁ চকৰিত উঠিবলৈ আৰু এইফালে আছে ঘূৰণীয়া চকৰি আৰু এইফালে আমি উঠিবলৈ নাম ভয়ো লাগিছে দেই ভাল লাগিছে নে নাই লাগিছে নাম দেখাবলৈ লাজ লাগে হয়